নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এভৰিডে উইথ মানসীলৈ। আজি মই আপোনালোকলৈ একেবাৰে কম সময়তে আৰু সহজতে বনাব পৰা আমৰ ক্ষীৰ ৰেচিপি লৈ আহিছোঁ। আৰু এই আমৰ ক্ষীৰ আপুনি গৰম নাইবা ঠাণ্ডা দুই প্ৰকাৰে খাব পাৰিব। তেন্তে বলক ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমে বাটাৰ অলপ গলাই লৈ তাতে কাজু আৰু কিচমিচ অলপ ফ্ৰাই কৰি লৈ বেলেগকৈ উলিয়াই ৰাখি থৈছোঁ। আৰু এতিয়া একেখন টাৱাতে আৰু অলপ বাটাৰ লৈ 1 কাপ জোখৰ চেৱৈ গোল্ডেন ফ্ৰাই হোৱালৈকে এইখিনি ফ্ৰাই কৰি ল'ম। চেৱৈখিনি গোল্ডেন ফ্ৰাই হৈ গ'ল আৰু এইখিনি বেলেগকৈ ৰাখি থ'ম। অন্য হাতে চচপেন এটা পাতি তাত 250 ml জোখৰ গাখীৰ গৰম হ'বলৈ ৰাখি দিম। আৰু গাখীৰখিনিত ফাৰ্ষ্ট উতল আহিলেই ফ্ৰাই কৰি লোৱা চেৱৈখিনি দি সিজিবলৈ দিম। চেৱৈখিনি দিয়াৰ পাছত একেৰাহে গাখীৰখিনিৰ সৈতে লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব পাৰে। আৰু গাখীৰখিনি লৰাই থাকোঁতে জুই ফ্লেমটো সদায় কমকৈ ৰাখিব। চেৱৈখিনি উতলি থাকোঁতে ইয়াত আগতে ফ্ৰাই কৰি লোৱা কাজু আৰু কিচমিচ কেইটাও দি দিম। আৰু এইখিনি প্ৰায় 2 মিনিটমান ভালদৰে উতলিবলৈ দিম। চেৱৈখিনি ভালদৰে সিজাৰ পাছতে 5 চামুচমান জোখৰ চেনি দি লৈছোঁ। কিন্তু আপোনালোকে মিঠা কিমান খায় সেই অনুপাতেহে চেনি দি ল'ব। এইখিনিতে আপোনালোকে ইচ্ছা কৰিলে গৰু ঘি অকণমানো দি দিব পাৰিব। যিহেতু মই আগতে চেৱৈখিনি বাটাৰ দি ফ্ৰাই কৰি লৈছিলোঁ, সেইকাৰণে ইয়াত মই ঘি দিয়া নাই। আৰু একেবাৰে শেষত ইলাচি পাউডাৰ অলপ দি এইখিনি জুইৰ পৰা নমাই ৰাখিম। আৰু জুইৰ পৰা নমাই লৈ এইখিনি একেবাৰে ৰুম টেম্পাৰেচাৰলৈ অহালৈ থৈ দিম। কাৰণ গৰমে গৰমে যদি গাখীৰখিনিত আম দি দিওঁ তেতিয়া গাখীৰখিনি ফাটি যাব। সেইকাৰণে একেবাৰে ঠাণ্ডা হোৱাৰ পাছতহে ইয়াত আম দিব লাগিব। এতিয়া চেৱৈখিনি একেবাৰে ৰুম টেম্পাৰেচাৰত অহাৰ পাছতে আমৰ পাল্প দি দিছোঁ আৰু লগতে আমৰ টুকুৰা কেইডোখৰমান দিও ভালদৰে মিলাই লৈছোঁ। আমখিনি ভালদৰে মিলোৱাৰ পাছতে এইখিনি পৰিৱেশনৰ পাত্ৰত উলিয়াই ল'ম। আৰু আপোনালোকে ইচ্ছা কৰিলে এইখিনি আম মিহলোৱাৰ পাছতেই খাব পাৰিব। কিন্তু এই আমৰ ক্ষীৰখিনি একেবাৰে ঠাণ্ডা হোৱাৰ পাছতহে খাই বেছি ভাল লাগে। আৰু সেইবাবে এইখিনি ভালদৰে ঠাণ্ডা হ'বলৈ প্ৰায় 1 ঘণ্টামানৰ বাবে ফ্ৰিজত ৰাখি থ'ম। এঘণ্টা ক্ষীৰখিনি ফ্ৰিজত ৰাখি থোৱাৰ পাছত উলিয়াই লৈছোঁ। আৰু পৰিৱেশনৰ আগমুহূৰ্তত টপিং হিচাপে কেইটুকুৰামান আম আৰু বাদাম দি পৰিৱেশনৰ বাবে উলিয়াই লৈছোঁ। আৰু এয়া আমাৰ অতি সহজতে বনাব পৰা ঠাণ্ডা ঠাণ্ডা মেংগ' ক্ষীৰ ৰেডি হৈ গ'ল। তেন্তে আমৰ এই ক্ষীৰ ৰেচিপিটো চাই কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া মোৰ সকলো ভিডিঅ'ৰে ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেন্তে পুনৰ এটি নতুন ৰেচিপি লৈ আহিম। এতিয়ালৈ বাই বাই।